মই আজি তোমালোকক অন্য এটা সাধু ক'বলৈ ওলাইছোঁ, শুনিবা দেই। সাধুটোৰ নাম হ'ল সত্যবাদী আৰু মিথ্যাবাদী। এখন গাঁৱত বহুতো মানুহে বাস কৰিছিল। তাৰে দুজনৰ এজন আছিল সত্যবাদী আৰু আনজন আছিল মিথ্যাবাদী। যিজন সত্যবাদী তেওঁ সকলো সময়তে চিধাচিধি সত্য কথা কৈ দিছিল আৰু মিথ্যাবাদীয়ে নানান ধৰণে ঘূৰাই পকাই সত্যক মিছা কৰি কৈছিল। এদিন দুয়োজন ঘূৰি পকি আহি হাবিৰ মাজৰ ঠাই এটুকুৰা পালে। সেই ঠাইখিনি আছিল বান্দৰৰ ৰাজত্ব। বাহিৰৰ মানুহ বৰকৈ তালৈ অহা যোৱা নকৰিছিল। এতিয়া বান্দৰৰ যিজন ৰজা আঁতৰৰ পৰা দুজন মানুহ অহা দেখি তেওঁৰ অনুচৰবোৰক হুকুম দিলে, সোনকালে এখন সিংহাসন লৈ আহিবলৈ। হুকুম পাই তৎক্ষণাত এদল বান্দৰে গছৰ তলত সুন্দৰ এখন সিংহাসন আনি হাজিৰ কৰিলে। বান্দৰ ৰজাই সেই সিংহাসনত বহি বান্দৰবোৰক আদেশ কৰিলে, তেওঁৰ সন্মুখত যাতে শাৰী পাতি থিয় হৈ ৰয়। এইবাৰ বান্দৰৰাজে এটা শকত আৱত বান্দৰক মাতি আনি ক'লে, সৌ যে দুজন মানুহ আহি আছে, আগুৱাই গৈ সিহঁতক ইয়ালৈ লৈ আহ। সেই বান্দৰে ততালিকে গৈ সত্যবাদী আৰু মিথ্যাবাদীক বান্দৰৰাজৰ সন্মুখত হাজিৰ কৰিলে। বান্দৰ ৰজাই মিথ্যাবাদীৰ ফালে চাই ক'লে, হেৰা, কোৱাচোন মই কোন? মিথ্যাবাদীয়ে লগে লগে উত্তৰ দিলে, আপুনি সম্ৰাট হুজুৰ। উত্তৰ শুনি বান্দৰ ৰজা বৰ সুখী হ'ল। তেওঁ হাঁহি মাৰি আকৌ সুধিলে, মোৰ সন্মুখত যে শাৰী পাতি থিয় হৈ আছে, এওঁলোক কোন ক'ব পাৰিব? মিথ্যাবাদীয়ে চাৰিওফালে চকু ফুৰাই চাই ক'লে, হুজুৰ, আপুনি হ'ল সম্ৰাট আৰু এওঁলোক আটায়ে আপোনাক পৰিষদ, সৈন্য সামন্ত আৰু কৰ্মচাৰী। মিথ্যাবাদীৰ কথাত সন্তুষ্ট হৈ বান্দৰ ৰজাই তৎক্ষণাত 1 মোনা মোহৰ তেওঁক পুৰস্কাৰ দিলে। এইবোৰ কথা দেখি শুনি সত্যবাদীয়ে ভাবিলে, মিথ্যাবাদীয়ে যদি মিছা কথা কৈ মোহৰৰ মোনা পুৰস্কাৰ পায়, তেনেহ'লে মই সঁচা কথা কৈ নিশ্চয় আৰু বেছি পুৰস্কাৰ পাম। বান্দৰ ৰজাই এইবাৰ সত্যবাদীক মাতি ক'লে, এইবাৰ তুমি কোৱাচোন মই কোন আৰু মোৰ সন্মুখত যিসকল থিয় হৈ আছে, এওঁলোক বা কোন? সত্যবাদীয়ে গম্ভীৰ মুখেৰে ক'লে, তুমিতো এটা জীয়া বান্দৰ আৰু তোমাৰ সন্মুখত যিসকল থিয় হৈ আছে, সিহঁতো বান্দৰৰ বাহিৰে আৰু একো নহয়। সত্যবাদীৰ কথা শুনি বান্দৰ ৰজাৰ বৰ খং উঠিল। খঙত তেওঁ জ্বলি পকি উঠি ক'লে, কি, তোমাৰ ইমান সাহস? ইয়াৰ পিছত বান্দৰ ৰজাৰ আদেশ মতে বান্দৰবোৰে দাঁত মুখ কামুৰি আহি জঁপিয়াই পৰিল সত্যবাদীৰ গাত। সিহঁতে সত্যবাদীক কামুৰি আঁচুৰি জনম নধৰা কৰিলে। সাধুটোৰ পৰা তোমালোকে নিশ্চয় এটা কথা গম পালা যে অপ্ৰিয় সত্য কথা কোৱা অনুচিত, নহয় জানো?